मानगोनां आफादगिरि मोनसे प्रमद बर' लेङाइ आफादगिरि फारियै दिपेन बर' रमेश पि नार्जारि जोंनि मानगोनां बोसोनगिरि खुंखा स्वर्गियारि मनेस्वर दैमारि आरो गुबुन गुबुन बिबानगिरिफोर एनडिपि प्रग्रेसिभनि मानिजाथाव आफादगिरि गोविन्द बसुमतारि आरो नुजाफैनो हानाय एनडिपि प्रग्रेसिभनि गुबुन गुबुन बिबानगिरि नोंथांमोन पिपल जॉइंट एक्शन कमिटी फॉर बडोलैंड मुवमेंटनि चीफ कन्वेनर राकेश बर' जों लोगोसे बेयाव नुजाफैनो हानाय सुशील दास हजरत आली इरागदाव ब्रह्म आरो बाहागो लाफैनो हानाय गुबुन गुबुन कन्वेनर्स नोंथांमोन एनडिएफबिनि गाहाय नेहाथारि मानगोनां बि अनजालु इउपिपिएलनि लेङाइ आफादगिरि भ्रमण बाग्लारि जों लोगोसे नुजाफैनो हानाय इउपिपिएलनि नेहाथारि बाबुल बसुमतारि आरो गुबुन गुबुन आफादनि मानिजाथाव दैदेनगिरिफोर बाहागो लाफैनो हानाय मानगोनां रायजो राजा नोंथांमोन आरो ইয়াত उपस्थित থকা বিভিন্ন जानाय हाबाफारि दङ गोबाव खालामाजासे जोङो जोंनि जे हाबाफारि बे हाबाफारिखौ जों जागायनो सानदों बे हानजा सुरनाय हाबाफारिखौ फ्लेग अफ खालामना होनो थाखाय बे समाव जों हांख्रायनो सानदों बर' थुनलाइ आफादनि बारग' नेहाथारि मानगोनां राफेल दैमारि बिथांखौ जोङो दिनैनि बे हानजा सुरनायखौ फ्लेग अफ खालामनो थाखाय हांख्रायदों गिबियाव बिथांखौ गावनि सिनायथि लानो थाखाय खावलायबाय आरो जोंनि ভাৰত চৰকাৰক পুনৰবাৰ আমি যাতে অতি সোনকালে আমাৰ স্থগিত হৈ থকা যিটো ত্ৰিপাক্ষিক বৈঠক সেই বৈঠকটো অনুষ্ঠিত কৰি পেলাই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি দিয়ে তাৰ কাৰণে আমি বিজেপি চৰকাৰক আমি যি সমস্যা সেই সমস্যাটো সমাধান হ'বৰ কাৰণে বিভিন্ন সময়ত আমি সকলো পক্ষকে আহ্বান জনাই আহিছোঁ বিভাজনটো আমি দেখিবলৈ পাইছোঁ এইটো আমাৰ দুৰ্ভাগ্যজনক আমি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আমি তেওঁলোকক আহ্বান জনাই আহিছিলোঁ যে তেওঁলোকে যেন পুনৰ আলোচনা কৰি পেলাই তেওঁলোকে যেন জনাইছিলোঁ কিয়নো সংগ্ৰামী হত্যাটো যেন আৰু সংগ্ৰামী হত্যাটো যদি তেতিয়াহ'লে শত্ৰুপক্ষই ন্যায় পাব সেইকাৰণে আমি তেওঁলোকক জনাইছোঁ আজিও আমি আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকৰ মাজত যি এটা গেপ হৈ গ'ল অলপ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰি লয় আৰু
বেয়া আমি বিভিন্ন সময়ত আমি প্ৰতিবাদ জনাই আহিছোঁ, বিভিন্ন সংগঠনৰ লগত আলাপ আলোচনা মই আপোনালোকৰ কিছুমান সমস্যা থাকিব পাৰে ডিচিচি অঞ্চলত আপোনালোকৰ হয়তো প্ৰাইভেট কৰা হয়তো আপোনালোকে যদি ভাবে যে আমি বঞ্চিত হৈছোঁ, আমি ইকুৱেল ৰাইটছ ইকুৱেল ষ্টেটাছটো পোৱা নাই, যদিও সেইটো সঁচা বুলি ধৰি লোৱা হয় তথাপিও বড়ো আৰু অবড়োৰ ৰাজনীতি কৰিব নালাগে সময়ে সময়ে তেওঁলোকক আহ্বান জনাই আহিছোঁ। আমি আজিও আহ্বান জনাব বিচাৰিছোঁ বুদ্ধিজীৱীসকলক, বিভিন্ন সামাজিক সংগঠনসকলক, বিভিন্ন ছাত্ৰ সংগঠনসকলক নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আন্দোলন কৰাৰ আমাৰ ক'বলগীয়া নাই। সেই অধিকাৰটো সাংবিধানিক অধিকাৰ হ'ব পাৰে, সেই অধিকাৰটো মৌলিক অধিকাৰ হ'ব পাৰে, কিন্তু বড়ো অবড়োৰ নামত যেন বিভেদ সৃষ্টি কৰি পেলাই আমাৰ মাজত তেনেকুৱা ৰাজনীতিক যেন কোনেও চেষ্টা নকৰে আমি আহ্বান জনাইছোঁ। নহ'লে আমাৰ ইয়াৰ যি কুপ্ৰভাৱ এই প্ৰভাৱটো বড়ো আৰু অবড়োৰ মাজত মানে ইয়াৰ এটা গেপ আনি দিব। সেইকাৰণে আমি খুব চিন্তিত হৈছোঁ। পুনৰবাৰ আমি অসমৰ বুদ্ধিজীৱীসকলক বিভিন্ন সামাজিক আৰু ছাত্ৰ সংগঠনক আহ্বান জনাইছোঁ